হাঁহ মাংসখিনি মই প্ৰথমে মেৰিনেট কৰি লৈছোঁ। ইয়াত মিঠাতেল, পিঁয়াজ আৰু হালধি দি মই এইখিনি মেৰিনেট কৰি লৈছোঁ প্ৰথমতে 20 মিনিটৰ কাৰণে। ইয়াৰে পাছত মই আদা নহৰু এইখিনি ভালকৈ গুচাই লৈছোঁ আৰু এইখিনি পেষ্ট বনাই ল'ম। এয়া মিক্সিত দি লৈছোঁ আদা নহৰুখিনি। ইয়াৰে পাছত মই গোটা মছলাখিনি লৈ লৈছোঁ। ইয়াত আছে ধনিয়া, জিৰা, জালুক, শুকান জলকীয়া কেইটামান আৰু ইলাইচি। এইখিনি মই ভালকৈ ভাজি ল'ম। ভালকৈ মানে মছলাৰ গোন্ধটো ওলোৱালৈকে মই এইখিনি ভাজি ল'ম আৰু ল' ফ্লেমত এইখিনি ভাজিব লাগিব। এইখিনি ভাজি হোৱাৰ পিছত প্ৰায় 1 মিনিট 1.5 মিনিটমান ভাজাৰ পিছতে হৈ যায়। তাৰপিছত ঠাণ্ডা কৰি মই এইখিনি মিক্সিত দি পাউডাৰ বনাই ল'ম। আৰু ইয়াৰ লগতে মই প্ৰেছাৰ কুকাৰত 4টা আলু দি লৈছিলোঁ আৰু আলুকেইটা ভালকৈ গুচাই ল'লোঁ। এয়া মোৰ মছলা পাউডাৰখিনি ৰেডি হৈ গ'ল। আনফালে মই গেছত এখন ননষ্টিকি কেৰাহী বহাই লৈছোঁ আৰু কেৰাহীখন গৰম হ'বলৈ দিছোঁ। কেৰাহীখন গৰম হোৱাত মই তাত মিঠাতেল প্ৰয়োজন অনুসৰি দি দিছোঁ। তেলখিনি গৰম হৈ উঠাত মই ইয়াত কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। ইয়াত মই 2টা ডাঙৰ পিঁয়াজ কাটি থৈছিলোঁ। আৰু এতিয়া মই পিঁয়াজখিনি ভালদৰে লৰাই ল'ম। পিঁয়াজখিনিত মই হালধি আৰু নিমখ দিলোঁ, সেয়া দেখুওৱা নহ'ল। আৰু অলপ সময় ভজাৰ পিছত মই মেৰিনেট কৰি থোৱা হাঁহ মাংসখিনি ইয়াত দি দিলোঁ। এইখিনি এতিয়া খুব ভালকৈ লৰাই থাকিম যাতে তেলখিনি গোটেই মাংসখিনিৰ লগত ভালকৈ মিক্স হৈ যায়, হালধি নিমখখিনি। এইখিনি খুব ভালকৈ লৰাই দিব লাগিব। অলপ সময় ভালকৈ লৰোৱাৰ পিছত মই ঢাকন লগাই দিলোঁ আৰু 2 মিনিট 3 মিনিটমানৰ পাছত মই চব্জিখিনি লৰাই দিছোঁ। আৰু মই পেষ্ট বনাই থৈ দিয়া আদা নহৰুখিনিও ইয়াতে দি দিছোঁ। ভালদৰে মিক্স কৰি দিছোঁ যাতে গোটেই মাংসখিনিতে মছলাকণ লাগেগৈ। আৰু অকণমান দেৰি ঢাকন দিয়াৰ পিছত মই গোটা মছলা পাউডাৰখিনিও দি দিলোঁ ইয়াতে। আৰু হাঁহ মাংসত ঘৰত বনোৱা মছলা দিলেহে খাবলৈ সোৱাদটো বেছি হয়। এইখিনি মিক্সি জাৰটোত লাগি থকাখিনিও মই অলপ পানী দি এৰাই এইখিনি এতিয়া খুব ভালকৈ মিক্স কৰি ল'ম। খুব ভালকৈ লৰোৱাৰ পাছত এতিয়া মই ইয়াৰ ঢাকনখন লগাই দিছোঁ। চাৰি মিনিট 5 মিনিটমানৰ পিছত ল' ফ্লেমত ভাজি মই এতিয়া আকৌ লৰাই দিছোঁ। দেখিছে নহয় কালাৰটো কিমান ধুনীয়া হৈ আহিছে আৰু গোন্ধও বৰ ধুনীয়া ওলাইছে। এতিয়া ইয়াতে মই বইল কৰি থোৱা আলু পিচ দি দিছোঁ। ইয়াত মই গোটেইখিনি আলু গোটাকৈ নিদিওঁ, ইয়াত মই এইখিনি পিটিকা কৰি ইয়াত দি দিম। দেখিছে নহয় কালাৰটো কিমান ধুনীয়া হৈছে। আৰু আলুখিনি ডাঙৰ ডাঙৰ হৈ থাকিলে ভাল লাগে, সেইকাৰণে মই ডাঙৰকৈ দিছোঁ আৰু বাকী থকা কিডোখৰ পিটিকা কৰি ইয়াত দি দিছোঁ। বৰ ধুনীয়া গোন্ধ ওলাইছে মাংসখিনিৰ পৰা। পিটিকাখিনিও মই ইয়াতে দি দিলোঁ এতিয়া। আৰু এইখিনি খুব ধুনীয়াকৈ এতিয়া মই লৰাই ল'ম।
যাতে আলুখিনিতো মছলা সোমাই যায়। আৰু গেছটো মই ল' ফ্লেমে কৰি ৰাখিছোঁ আৰু বহুত সময় ভজা হৈছে, আপোনালোকক দেখুওৱা হোৱা নাই যিহেতু ভিডিঅ'টো দীঘল হৈ যাব। ভিডিঅ'টো দেখুওৱা ধৰণে চব্জিখিনি ভালকৈ লৰাই থাকিলেই হ'ব, আলুখিনিত যাতে মছলাখিনি লাগি ধৰে। এইখিনি ভালকৈ লৰোৱাৰ পিছত মই এতিয়া ঢাকনখন লগাই আৰু অলপ সময়ৰ কাৰণে থৈ দিম। এয়া চাওক কিমান ধুনীয়া হৈছে চব্জিখিনি, প্ৰায় 7 মিনিটমানৰ পিছত মই লৰাইছোঁ। কিমান ধুনীয়া হৈছে দেখিছেনে? আৰু মই ইফালে মান ধনিয়া বুলি যিটো কয় তাৰে পাত দুখিলামানো কাটি ৰাখিছোঁ। আৰু ইয়াত মই গৰম পানী দি দিছোঁ, পানী খুব মই কম দিছোঁ আৰু ইমান পানী মই নথওঁ যিহেতু। তাৰে পিছত মিক্সি জাৰত লাগি থকা মছলাখিনিও মই দি দিছোঁ। এইখিনি এতিয়া ভালকৈ এবাৰ লৰাই ল'ম। অলপ সময় ঢাকন দি ৰাখি দিয়াৰ পিছত আকৌ পুনৰ লৰাই চাইছোঁ আৰু চব্জিখিনিৰ ৰংটো দেখিছেনে কিমান ধুনীয়া হৈছে? গোন্ধৰো বিৰাট ধুনীয়া ওলাইছে। আৰু এতিয়া কাটি থোৱা মান ধনিয়াখিনি ইয়াতে দি দিছোঁ। এইখিনিও অলপ ভালকৈ এবাৰ লৰাই দিছোঁ। আৰু অলপ সময় ঢাকন দি ৰখাৰ পিছতে আমাৰ আঞ্জাখন আজি ৰেডি হৈ যাব। দেখিছেনে আঞ্জাখনৰ কালাৰটো কিমান ধুনীয়া হৈছে? এয়া অলপ সময়ৰ পিছত মই পুনৰ এবাৰ আঞ্জাখন লৰাই চাইছোঁ আৰু খুব ধুনীয়া হৈছে। আৰু এতিয়া আমাৰ চব্জি ৰেডি হৈ গ'ল। অলপ সময় ঠাণ্ডা হোৱাৰ পিছত আমি ভাত খাইছোঁ। এয়া চাওক কিমান ধুনীয়া হৈছে চব্জিখন। আৰু আমি যিহেতু 4টা মানুহ ঘৰুৱাভাৱে আপোনালোককো দেখাই দিলোঁ, আমি পকাতে ভাত খাব লৈছিলোঁ। ভাত খোৱাৰ অলপ দেখাই দিলোঁ আপোনালোকক। লগত আছিল চালাড আৰু আচাৰ। চব্জিখনৰ ৰংটো দেখিছেনে কিমান ধুনীয়া? খাবলৈ সঁচাকৈ বিৰাট বেছি সোৱাদ হৈছিল। গতিকে আশা কৰিলোঁ আপোনালোকেও এবাৰ বনাই খাব।